যে ইয়াত শংকৰদেৱ শিশু নিকেতন ইয়াত স্থাপন কৰাৰ পৰা আজি 25 বছৰ সম্পূৰ্ণ হ'ল আৰু ইয়াত চবে মিলি ফেলে সিলভাৰ জুবিলি মানে পালন কৰি আছে, ৰূপালী জয়ন্তী পালন কৰি আছে। গতিকে 25 বছৰৰ হিচাপ নিকাচ ইয়াত চলি আছে যে কিমান কষ্টৰে সেই স্কুলখন স্থাপন কৰিছিলে, কোনে আহি ইয়াত শিক্ষকতা কৰি কি আমাক মানে ইয়াত অৱদান কৰি থৈ গ'ল আৰু ইয়াৰ পৰা পঢ়া শুনা কৰি কিমান ল'ৰা ছোৱালী জীৱনটো গঢ় দিব পাৰিলে আৰু আমি কিমানখিনি কৰিব পাৰিলে চবে আৰু কিমান ভাল হ'লে হয়, সেয়া যাহাতে আহি থকা দিনটোত আমি অকল শিক্ষক নহয়, অকল তোমাৰ অভিভাৱক নহয়, অকল মেনেজিং কমিটি নহয়, অঞ্চলৰ ৰাইজেখিনিও সহযোগ কৰিব লাগে আৰু এইটো সহযোগ কৰিব পাৰিলে বৰ্তমান সেই বিদ্যালয়খনৰ পৰা যিমান আমি উপকৃত হৈছোঁ তাতকৈ বেছি আমি উপকৃত হ'ব পাৰিম। এই বিষয়বিলাক এতিয়া এই ৰূপালী জয়ন্তীত আলোচ্য বিষয় হৈছে আৰু চবেই আজি আগবাঢ়ি আহিছে, এইটো খুব ভাল কথা। এইবাৰ আমি ৰনেন্দ্ৰ নাথ ডাঙৰীয়া আমাৰ মাজত